Hello guys, welcome to my channel Moina Vlog. আপোনালোক কেনে আছে? আশা কৰিছো ভালে আছে আপোনালোকে। তো আকৌ আজি আহি দেওবাৰ পালোহি। দেওবাৰে আহিব লগা এটো কাৰণে হয় মই গোটেই সপ্তাহটো কাম কৰি থাকো আৰু কালি যোৱা সপ্তাহ মানে নাইট শিফট কৰি উঠিছো। তো আজি দেওবাৰ আজি অকণ ফুৰিবলৈ যাওঁ। লগ কৰিবলৈ গৈ আছো ওড়িশাৰ ল'ৰা এজনক। মানে কাপোৰ কানি কিয় বজাৰ কৰিবলৈ আহিছে মানে। দেওবাৰ হোৱাৰ লগে লগে হাতত পৰি গ'ল পইচা পোৱাৰ পিছত জানেই আপোনালোকৰ মনটো কেনেকুৱা লাগি থাকে। তো সেইটো কাৰণে বলক ওলাই যাওঁ আৰু আপোনালোকক লগতে লৈ যাওঁ। বলক আৰম্ভ কৰোঁ। বন্ধুসকল যাক লগ কৰিবলৈ আহিছিলোঁ মানে লগ কৰা অনলি হৈ গ'ল মানে ভিডিঅ' বাৰ্তালাপ কৰি থাকোঁতে কথা বতৰা পাতি থাকোঁতে अरे कहना क्या चाहते हो ভিডিঅ' কৰা নহ'ল। তো তেওঁলোকে শ্বপিং কৰিবলৈ আহিছে, নিজৰ নিজৰ ৰাস্তাৰ ফালে গুচি গ'ল। তাৰপিছত আমি ভাবিলোঁ যে কিবা এটা খাই লওঁ। ফাইনেলি আহি পাই গ'লোঁ আমাৰ কোম্পানীৰ ওচৰত বহুত দোকান আছে আৰু মোৰ লগৰজনে কিবা পইচা ট্ৰান্সফাৰ কৰে আৰু মানে কাপোৰ ল'বলৈ দোকানখন সোমালে। ইয়াতে আমাৰ অসমৰ এগৰাকী মহিলা আছে, আপোনাক দেখুৱাব লৈছোঁ। अरे कहना क्या चाहते हो এইগৰাকী হৈছে আমাৰ অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্টৰ হয়। মানে মুখখন দেখাব লাজ পাইছে। তো পিছত কেতিয়াবা দেখাম বাৰু যে লাজটো ভাঙিব ন, কেতিয়াবা আহিম আকৌ। এইখনে হৈছে দোকান, আমি সদায় আহোঁ এখন দোকানলৈ। বন্ধুসকল লাষ্টত ফাইনেলি আহি পাই গ'লোহি আমাৰ ৰুম। লগত লৈ আহিছোঁ মিছলি অলপ,